আজি ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্ট অসম আৰু হিন্দু যুৱ ছাত্ৰ পৰিষদৰ আমি কেন্দ্ৰীয় কাৰ্যকৰ্তাসকলে আজি তামোলপুৰত সমবেত হৈছোঁ আৰু তামোলপুৰ জিলাৰ কমিটিৰ সৈতে আজি এখন বৈঠক অনুষ্ঠিত হৈ যায়। উক্ত বৈঠকত আমি আগন্তুক জুলাই মাহৰ 13 তাৰিখৰ পৰা প্ৰায় 18 তাৰিখলৈকৈ আমাৰ এখন বৌদ্ধিক প্ৰশিক্ষণ শিবিৰ হ'ব। উক্ত শিবিৰটিৰ যি প্ৰস্তুতি সভা আছিল, আজি সভাৰ কিছু বিষয় আজি আলোচনা কৰা হৈছে। যেহেতু 7 দিনীয়া শিবিৰ, এই শিবিৰটোত অসমৰ বিভিন্ন প্ৰান্তৰ জিলাবিলাকৰ কাৰ্যকৰ্তাসকল আমাৰ ইয়াত উপস্থিত হ'বহি। তেওঁলোকে বৌদ্ধিক প্ৰশিক্ষণৰ শিবিৰলৈ প্ৰশিক্ষণ ল'বলৈ আহিব। গতিকে তাৰ এটা ব্যাপক প্ৰস্তুতি কথা আহি পৰে। গতিকে এই কথাখিনি পাতিবলৈ আজি আমি ইয়াত উপস্থিত হৈছোঁ। বৰ্তমান সাম্প্ৰতিক যি পৰিস্থিতি, অসমৰ সেই পৰিস্থিতি লক্ষ্য ৰাখি আমাৰ প্ৰতি বছৰে এই শিবিৰটি আমি আয়োজন কৰোঁ কেন্দ্ৰীয়ভাৱে কোনো এখন জিলাত। এইবেলিও আমাৰ গুৱাহাটীত যোৱা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হৈ যোৱা কাৰ্যদিবস সভাত যি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে এইবাৰ তামোলপুৰ অঞ্চলত এই শিবিৰটি অনুষ্ঠিত হ'ব, তাৰে পৰিপ্ৰেক্ষিতত আজি আমি উপস্থিত হৈছোঁহি আৰু এই সভাত উপস্থিত হৈ আগন্তুক শিবিৰটি আমাৰ প্ৰস্তুতিৰ বিষয়গুলো আজি এখন সভা অনুষ্ঠিত হৈ যায়। আৰু লগতে সাম্প্ৰতিক যিটো পৰিস্থিতি, যদিও বিজেপি চৰকাৰ আজি পুনৰবাৰ চৰকাৰ গঠন কৰিলে, অসমৰ যিটো হিন্দুৰ অৱস্থা অতি ভয়াৱহ অৱস্থা। কাৰণ আজি যিটো চেঞ্চাছ এতিয়া ৰাজহুৱা কৰিবলৈ চৰকাৰে আগবাঢ়িছে, এই চেঞ্চাছৰ এটা ভয়ংকৰ তথ্য উন্মোচিত হ'ব বুলি আমি আশংকা প্ৰকট কৰিছোঁ। কিয়নো আজি 11 চনৰ চেঞ্চাছে আমাক এটা যিটো দেখুৱাইছে যে 33% তেতিয়া আছিল, এতিয়া প্ৰায় 40% পাৰ হ'ব। গতিকে অসমৰ এফালে বাংলাদেশী মুছলমানৰ বিস্ফোৰণ, এফালে আমি খ্ৰীষ্টান মিছনেৰী যিটো আগ্ৰাসন, আৰু তাৰ মাজত আমি যিখিনি হিন্দু আছোঁ তাৰ মাজত আজি একতাৰ অভাৱ হৈছে। তাৰ পৰিপ্ৰেক্ষিতত হিন্দু সমাজখনক একত্ৰিত কৰাৰ উদ্দেশ্যৰে আৰু শত্ৰুক আমাৰ দেশৰ পৰা আমাৰ শত্ৰুক বিনাশ কৰাৰ যিটো আমাৰ লক্ষ্য আমি হাতত লৈছোঁ, শত্ৰু হাতৰ পৰা দেশখন ৰক্ষা কৰাৰ যিটো লক্ষ্য আমি লৈছোঁ, তাৰে আমি পৰিপ্ৰেক্ষিতত আমাৰ পৰিষদৰ যি কাৰ্যকৰ্তাসকলক প্ৰশিক্ষণ দিবলৈ আমাৰ এই বৌদ্ধিক শিবিৰটো আমি আয়োজন কৰিছোঁ। আৰু এই কাৰ্যকৰ্তাই আমাৰ সমাজ ব্যৱস্থাত হিন্দু সমাজখনৰ মাজত যিটো বিভাজনমুখী যি আজি পৰিস্থিতি হৈছে, তাক একতাৰ দোলে বান্ধিবলৈ বা এই একত্ৰিত কৰিবলৈ যি প্ৰয়াস কৰিব, লগতে আমাৰ বাই ভনী আমাৰ মহিলাসকলক সজাগ সচেতন কৰাৰ উদ্দেশ্যেৰে আমি কাম কৰি আহিছোঁ। গতিকে এটা মহৎ উদ্দেশ্য লৈ আমাৰ এই শিবিৰটি আয়োজন আমি কৰোঁ। যিহেতু ইয়াতে নতুন কাৰ্যকৰ্তা আগমন হয় সংগঠনটোত, গতিকে তেওঁলোকক প্ৰশিক্ষণৰ উদ্দেশ্যে আজি আমি এই প্ৰস্তুতি সভাখন আমি আজি ইয়াতে অনুষ্ঠিত কৰা হৈছে। গতিকে আমি সাম্প্ৰতিক যি পৰিস্থিতি, অসমৰ পৰিস্থিতি, আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। কিন্তু তাৰ উপৰিও এই সমস্যাটোৰ সমাধানৰ দায়িত্ব কেৱল চৰকাৰৰ নহয়, এই সমস্যা সমাধানৰ দায়িত্ব প্ৰতিজন হিন্দু যুৱকৰ, প্ৰতিজন সনাতনী লোকৰ দায়িত্ব আহি পৰিছে। গতিকে সজাগ সচেতন কৰাৰ উদ্দেশ্যে হিন্দু সমাজে একত্ৰিত হ'ব লাগিব আৰু শত্ৰুৰ পৰা আমাৰ দেশখন ৰক্ষা কৰিব লাগিব।